नंखाय दंफां सिंखावनाय मिलनि बेरेखायै उदालगुरि जिल्ला हाग्रा बिफाननि संदाननाय समाव बोखांनाय जायो गोबां दंफां सिंखावग्रा मिल। माजबाद ओनसोलारि हाग्रा बिफाना बे संदाननायखौ मावफुंदों। रौतानि लाइलांपारायाव बोखारनाय जायो नंखाय दंफां सिंखावग्रा मिलखौ। संदाननाय समाव जब्द खालामनाय जायो नंखाय दंफां सिंखावग्रा मिलजों लोगोसे मिलनि गोबां आगजुफोर। दिनै फुंनिफ्रायनो उदालगुरि जिल्ला हाग्रा बिफाना जिल्लानि सिङाव थानाय गुबुन गुबुन जायगायाव संदानदोंमोन। बेराफारसे थांनाय मैयानि हराव माजबाद हाग्रा संमण्डलनि हाग्रा मावख'गिरिनि दैदेननायाव गोबां बिबांनि आयेननि बेरेखायै हाखावनाय बाथामफोरजों लोगोसे ट्रेक्टरबो हमनो हायो। माजबादनि लामाबारियाव एएस-27C-6317 नम्बरनि ट्रेक्टरजों सिखावै दंफां काटखौ लाबोबाय थानाय समावनो हाग्रा बिफाननि रैखाथि सोद्रोमाफोरा हमनो हादों होनना खौरां मोननाय जादों। আজি আমাৰ ডিপাৰ্টমেণ্টৰ লগত মানে সহযোগ কৰাৰ কাৰণে মই আপোনালোকক পোনপ্ৰথমে ধন্যবাদ দিছোঁ। হয়, আমি যোৱা পৰহিৰ পৰা এটা মানে গোপনীয় খবৰ পাই আমি বিভিন্ন ঠাইত মানে আজি ৰাতিপুৱাৰ পৰা অভিযানত আমি নামিছিলোঁ। কিন্তু আনফৰ্চুনেটলি আমি বেছিভাগ জেগাতে আমি মিলটো মানে য'ত নেকি অবৈধভাৱে মানে কাঠৰ মিল আছে বুলি আমি খবৰ পাইছিলোঁ, এইবিলাক জেগাত যাই পোৱাত আমাৰ অকণমান দেৰি হ'ল, যাৰ ফলত আমি কেইটামান জেগাত আমি নাপালোঁ। সেইবুলি আমি ইহঁতক এনেকৈ এৰিম সেইটো নহয়, আমি নেক্সট মানে অভিযান আমি কৰি অতি সোনকালে আমি সেইটোও আমি চিজ কৰিম। আৰু আজি আপোনালোকে দেখাই পাইছে আমি লাইলংপাৰা আপোনাৰ নেশ্যনেল 15 হাইৱেৰ কাষত থকা লাইলংপাৰা গাঁৱত এটা মানে অবৈধভাৱে মিল আমি আজি চিজ কৰিব সক্ষম হৈছোঁ। আৰু আমি এতিয়া আৰু কেইটামান ইনফৰমেশ্যন আছে আমাৰ, আমি সেইটো উঠাৰ পিছত আমি যাম। আমাক আজি আৰু এনেকৈ আমি যিমান পাৰোঁ চেষ্টা কৰোঁ কেইটামান উঠা হয়। হয়, কেইটামান কাঠ আমাৰ জিক্ৰী কাঠ কেইটামান আমি পাইছোঁ ইয়াতে, সেইকেইটা আমি চিজ কৰিছোঁ। মিল এটা চিজ কৰিছোঁ আৰু কেইটামান কুণ্ডা আছে, কিন্তু কুণ্ডা আমি বাকীকেইটা নিব নোৱাৰিম কাৰণ আমাৰ সৰু গাড়ী আৰু লেবাৰো কম আৰু বতৰো খুব বেয়া। আপোনালোকে নিশ্চয় দেখা পাইছে বৰষুণ জিম বৰষুণ আহি আছে। চাওঁ চেষ্টা কৰিম, আপোনালোকৰ এনেকৈ সহায় সহযোগ যদি পায় আমি নিশ্চয় এনেকৈ অপাৰেশ্যন আমি কৰি যাই থাকিম। আৰু এনেকুৱা অবৈধ কাঠৰ মিল কিমান আছে বুলি আপুনি জনাব? এনেকুৱাতো আমি বিশেষ এনেকুৱা নাজানো, যিমানখিনি আমি গম পাইছোঁ আমি চাপমাৰি যিটো ওদালগুৰি থানাৰ আণ্ডাৰত পৰে, চাপমাৰি আউটপোষ্টৰ কাষত 4টা আছিলে। এই 4টাত মানে আমি যাই পাওঁতে অকণমান লেট হ'ল, এইটো ৰাস্তাও দূৰ, আমি মাজবাটৰ পৰা যিটো যাওঁ সেইটো মানে যাই পাওঁতে অকণমান দেৰি হ'ল, সেইটো কাৰণে আমি তাতে নাপালোঁ। আৰু ৰাতি খুলিল নে কি জেগাত মানে নাপালোঁ। আৰু এতিয়া যিখিনি আমি খবৰ পাইছোঁ এইখিনি আমি উঠাইছোঁ। আৰু এতিয়া এটা জেগাত আমি যাম, এতিয়া এটাত আৰু গম পাই আছোঁ তাতে আমি যাম। এইটো চাওঁ কেইটা খবৰ পাই, আপোনালোকে তৰফৰ পৰা যদি এনেকুৱা কিবা খবৰ থাকে আপোনালোকেও জনাব, সহায় কৰিব। আমি যিমানখিনি আমি খবৰ পাম সেইখিনি আমি চিজ কৰিম।